Hello guys, good morning. স্বাগতম জনাইছো মই দীপিকাই আপোনালোকক মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আৰু মোৰ মাতটো শুনি গম পাইছে মোৰ মাতটো বহুত ভাগি আছে বহুত কাহ হৈছে গতিকে মাতটো ভাগি গৈছে বেছি বাৰু কথা কৈ নাথাকো আপোনালোকক মেইন টপিকটোৰ বিষয়ে কম মই আপোনালোকক কেইজনমান কাপোৰ দেখাইছিলো আৰু কৈছিলো যে মই স্ক্ৰিন পেইন্টিং কেনেকৈ কৰো আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই আছো বুলি গতিকে আজি সেই নেক্সট ভিডিঅ'টো আহি পালে আপোনালোকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ চাই থাকিব আৰু তেতিয়া আপোনালোকে নিজে নিজে এযোৰ কাপোৰ বনাই পিন্ধিব পাৰিব এযোৰ কিয় আপোনালোকে নিজেও পিন্ধিব পাৰিব আৰু আনকো বিক্ৰী কৰিব পাৰিব আপোনালোকক মই এতিয়া স্ক্ৰিন পেইন্টিং কৰিবলৈ কি বস্তুৰ দৰকাৰ সেইখিনি আপোনালোকক দেখুৱাই লম তাৰ পিছত আপোনালোকক কেনেকৈ মই স্ক্ৰিন পেইন্টিং কৰো তাকে অকনমান দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া প্ৰথমে লাগিব স্কিন যেটো মানে কাপোৰত ফুলটোৰ বহাবলগীয়া হয় সেই স্কিনখন লাগিব প্ৰথম এই স্কিনৰ এইখন দেখিছে এইখন স্কিন আজিকালি সকলোতে উপলব্ধ সকলোৱে কিছুমানে ঘৰত আনি লৈছে মেচিনটো বনাব পাৰে ঘৰত এইটো ফুল দেখিছে এইটো ফুল আৰু লগতে এইটো অকণমানিকা ফুল আছে এখন হৈছে স্কিন আৰু ইয়াৰ লগত স্কিনৰ লগত লাগিব আপোনালোকক টানাৰ বুলি ক'লে এইডাল ৰংটো ইয়াত ঢালি পেলাই এনেকৈ মানে ফুলৰ ওপৰত ৰংখিনি মিক্স কৰি দিব লাগিব তেতিয়া মানে ফুলটো কাপোৰত বহি যায় এইখন হৈছে টানাৰ ইয়াত লাগিব কালাৰ এইটো ৰোলেক্স দেখিছে এইটো কালাৰ এইটো কমলা কালাৰ হয় এইটো বস্তু লাগিব আৰু লাগিব গ্লিটাৰ ঘৰত পিন্ধা কাপোৰত গ্লিটাৰ নামাৰিলেও হয় কাৰণ এটা গ্লিটাৰত 25 টকাকৈ লয় যেতিয়া গোটেই পেকেটটো আনা হয় অলপমান কম পৰে কিন্তু এনেকুৱা আৰু যেতিয়া ৰং মাৰি কৰি হ'ব তেতিয়া স্কিনখন মুছিব লাগিব এনেকুৱা এটা পানী দি পেলাই এই পানীটো দি পেলাই স্কিনখন মুছা যায় তেতিয়াহে এই পানীটোহে মুছা যায় বেলেগ পানী ব্যৱহাৰ নকৰিব সেউজীয়া আৰু নীলা কালাৰ মাৰিছে এয়া চাওক এখন মেখেলাখন বেছি টাইম নালাগে এনেকৈ আপোনালোকেও বনাই ল'ব পাৰিব নিজৰ ঘৰতে এযোৰ অতি কম সময়ত এযোৰ ধুনীয়া কাপোৰ ঘৰত পিন্ধিবলৈ বহুতেই ভাল এযোৰ কাপোৰ এইটো পিয়ৰ কটন হয় কটনৰ এয়া উকা সেট কিনি আনিছিলো এইখন আছে চাদৰ এয়া হৈছে স্কিন এয়া দেখিছে এয়া ফুলৰ চানেকি আছে বহুত কিটা ফুলৰ চানেকি আছে এইটো এটা ফুল হেমানে হৈ যাব এতিয়া ন এইটো এটা এয়া বহুতখিনি মেখেলাখন আৰু এয়া গ্লিটাৰ দিয়াৰ পিছত মেখেলাখন দেখিছে এয়া শুকুৱাৰ পিছত কাপোৰযোৰ বহুতেই ধুনীয়া হয় দেখিবলৈ ৰাতি কাপোৰযোৰ পিন্ধিলে বহুত চিকনা দিয়ে এনেকৈ আপোনালোকে গ্লিটাৰ দিব গোখানি কান্দিছে গোখানিক মই বহুত সময় লোৱা নাই গতিকে গোখানিয়ে কান্দিছে গোখানিক মই ল'ম এতিয়া আহা চাওঁ এইপিনে গোখানি মোৰ ওপৰত বিৰাট খং উঠিছে ন আমাৰ গোখানি চুলি বহুত কম মানে কম এতিয়া অলপমান হৈছে বাৰু জন্ম হওঁতে চুলিয়ে নাই অকণ চুলি কি ব্যৱহাৰ কৰিব লাগিব আপোনালোকে জানে যদি ক'বচোন চুলিখিনি ডাঠ হ'বৰ বাবে তেনেহ'লে গাইজ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে জানেৰিছ লাইক কৰি দিব কমেণ্ট কৰি জনাব নাপাহৰিব মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু ছাবস্ক্ৰাইব কৰিব নতুনকৈ চাইছে